নমস্কাৰ পুনৰ নতুন ভিডিঅ' এটিলে সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত গ্ৰেটিটিউড ৱৰ্ক কেনেকৈ কৰিব লাগে, গ্ৰেটিটিউড ৱৰ্কৰ কি বেনিফিটছ আছে আৰু কেনেধৰণে গ্ৰেটিটিউড ৱৰ্কক কৰিলে বেছি ৰিজাল্ট পায় গোটেইখিনি কথা ক'ম। গ্ৰেটিটিউড ৱৰ্কটো মই কি হয় কেনেদৰে কৰে আগতে এবাৰ মই এটা ভিডিঅ'ত শ্বেয়াৰ কৰিছিলোঁ। গতিকে গ্ৰেটিটিউড ৱৰ্কটোতো ল অফ এট্ৰেকশ্যনৰ এটা বহুত ডাঙৰ পাৰ্ট হয়। যিসকলে আব্ৰাহাম হিক্সৰ ভিডিঅ'জ চাইছে বা শুনিছে তেওঁৰ লেকচাৰ, তেওঁলোকে জানে গ্ৰেটিটিউড ৱৰ্কক তেওঁ কিমান প্ৰিফাৰেঞ্চ দিয়ে। চ' গ্ৰেটিটিউড ৱৰ্কটো কেনেদৰে কৰিব। প্ৰথমতে আপোনালোকে জানে মই আগতে যিহেতু এবাৰ শ্বেয়াৰ কৰিছিলোঁ এটা ভিডিঅ'ত, আপোনালোকে বাহিৰত যাব, যিটো টাইমত আপোনালোকে কমফৰ্ট হয় বা আপোনালোকৰ টাইম মিলে তেনেকুৱা টাইমতে আপোনালোকে বাহিৰত যাব, মুকলি আকাশৰ তলত, য'ত আপোনালোকে পাৰ্কত, চোতাল বা যদি কাৰোবাৰ ছাদ আছে তাতেও গুচি যাব পাৰে, য'ত আপোনালোকৰ কমফৰ্টেবল হয় তাতেই যাব, যাই পেলাই গ্ৰেটিটিউড ৱৰ্কটো কৰিব। আৰু কেতিয়াবা যেনেদৰে ধৰি লওক এইকেইদিন বতৰটো অলপ বেয়া, চ' মই মোৰ বাৰাণ্ডাৰ পৰাই কৰোঁ, ওপৰত চাই কেতিয়াবা বহি লৈ কৰোঁ বা কেতিয়াবা বাৰাণ্ডাতে মই খোজকাঢ়ি কৰোঁ। তেনেদৰে আপোনালোকে কৰিব পাৰে। এতিয়া কৰিব কেনেদৰে বা গ্ৰেটিটিউড ৱৰ্কটো কি হয়, বহুত মানুহে হয়তো নাজানে গ্ৰেটিটিউড ৱৰ্ক কি হয়, কি কৰিব লাগে, গোটেইখিনি মই ক্লিয়াৰ কৰিম এই ভিডিঅ'টোৰ যোগেৰে। গ্ৰেটিটিউড ৱৰ্ক মানে কি, আমাৰ লাইফত যিবোৰ বস্তু আছে তাৰ কাৰণে আমি ইউনিভাৰ্চ বা যিটো হায়াৰ পাৱাৰক আপোনালোকে বিলিভ কৰে, ভগৱান হ'ব পাৰে, আল্লাহ হ'ব পাৰে, যিটো পাৱাৰক আপোনালোকে বিলিভ কৰে তেওঁৰ নামটো আপোনালোকে ল'ব পাৰে বা ইউনিভাৰ্চ বুলিও ক'ব পাৰে, মই কওঁ ইউনিভাৰ্চ বুলি। তো তেনেদৰে কি হয়, আমাৰ লাইফত যিবোৰ বস্তু আছে অলৰেডি, সেইবোৰৰ কাৰণে আমি ইউনিভাৰ্চক ধন্যবাদ দিওঁ বা থেংক ইউ কওঁ। আৰু আমাৰ লাইফততো ধন্যবাদ দিবৰ কাৰণে বহুত বস্তু আছে, মই আগতেও ভিডিঅ' যিটো শ্বেয়াৰ কৰিছোঁ সেইটো আপোনালোকে চাব, ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব। গ্ৰেটিটিউড ৱৰ্ক কৰাৰ টাইমত কি হ'ব যে আপোনালোকে আমাৰ লাইফত যিবোৰ বস্তু আছে, আৰু চবতকৈ ডাঙৰ বস্তুটো হৈছে আমাৰ লাইফটো, যিটো ভগৱানে আমাক দিছে, সেই লাইফটোৰ কাৰণে আমি ইউনিভাৰ্চক থেংক ইউ ক'ব পাৰোঁ। আপোনালোকে হেল্ডি হৈ আছে বা টেকন'লজি আছে যাৰ কাৰণে আপোনালোকে মোক চাব পাৰিছে, টেকন'লজিক থেংক ইউ দিব পাৰে। তাৰপিছত মানে যি আছে আমাৰ লাইফত, আমাৰ খোৱা বস্তুৰ পৰা খোৱা বিচনাখনলৈকে, ঘৰটোলৈকে, নিজৰ ফেমিলি, নিজৰ ফ্ৰেণ্ডছ, আপোনালোকৰ ইনকাম চ'ৰ্চেছ, সকলো বস্তুৰ কাৰণে আমি ইউনিভাৰ্চক ধন্যবাদ দিব পাৰোঁ। গতিকে গ্ৰেটিটিউড ৱৰ্কত কি হয়, বাহিৰত যাই আমি ৱৰ্ক কৰি নেচাৰত বা আকাশত চাই পেলাই আমাৰ লাইফত যিমান বস্তু আছে তাৰ কাৰণে আমি ধন্যবাদ দিওঁ। আৰু তাৰ লগত নেচাৰত আমি যিবোৰ বস্তু চাওঁ বা অবজাৰ্ভ কৰোঁ, ছাপ'জ আপুনি বাহিৰত গ্ৰেটিটিউড ৱৰ্কত গৈছে, তাতে গছডাল দেখা পালে, গছডালক ক'লে হে ইউ আৰ মাই ফেভৰেট, বা আপুনি আকাশত চাই পেলাই ইউনিভাৰ্চ আপোনাক মই বহুত ভাল পাওঁ, আপুনি মোৰ ফেভৰেট হয়, আপুনি মোক ইমান ধুনীয়া লাইফ এটা দিছে, ইমান ধুনীয়া ফেমিলি দিছে, আৰু ইমান মোৰ লাইফটো পূৰা হেপী হৈ থাকে এনি টাইম, তাৰ কাৰণে আপোনাক বহুত থেংক ইউ, আপুনি মোৰ ফেভৰেট হয়। তেনেদৰে আপোনালোকে গ্ৰেটিটিউড ৱৰ্ক কৰিব পাৰে। আৰু তাৰপিছত যেতিয়া গ্ৰেটিটিউড ৱৰ্কটো মই বিচাৰোঁ যে আপোনালোকে যদি নতুনকৈ ষ্টাৰ্ট কৰি আছে তেতিয়াহ'লে মিনিমাম 10 days কৰি চাওক। আপোনালোকে ফাৰ্ষ্ট ডে যেতিয়া কৰিব, ফাৰ্ষ্ট ডেৰ পৰা আপোনালোকে চাব 15 মিনিটৰ কাৰণে যেতিয়া বাহিৰত যাব, খোজো কাঢ়িলে, কাৰণ খোজ কঢ়াটো আমাৰ হেল্থৰ কাৰণেও ভাল হয়, সেইটো হৈ গ'ল আপোনালোকৰ, লগতে গ্ৰেটিটিউড ৱৰ্কো হৈ গ'ল। আৰু যেতিয়া আপোনালোকে ৱৰ্ক কৰিব 15 মিনিটছৰ কাৰণে, গ্ৰেটিটিউড ইউনিভাৰ্চক ধন্যবাদ দিব আপোনালোকৰ যিবোৰ বস্তু আছে লাইফত তাৰ কাৰণে। তাৰপিছত আপোনালোকে আহি পেলাই চাব যে কিমান ভাল লাগে মনটো, আৰু মনটোতো ভাল লাগে, লাহে লাহে যেতিয়া আপোনালোকে কৰি গৈ থাকিব, আপোনালোকে যিবোৰ বস্তুৰ কাৰণে ইউনিভাৰ্চক ধন্যবাদ দিব, সেই বস্তুবোৰ আৰু বেছি ধুনীয়া হৈ আপোনালোকৰ লাইফলৈ আহিব, আৰু বেছি ধুনীয়া হৈ যাব। আপোনালোকৰ যিবোৰ ৰিলেশ্যনশ্বিপ আছে, মা দেউতাৰ হওক বা হাজবেণ্ড ৱাইফ হওক বা যিকোনো, বা মানিৰ লগত যি ৰিলেশ্যনশ্বিপ আছে, সকলোবোৰ বস্তু আৰু বেছি ধুনীয়া হৈ যাব। গতিকে আপোনালোকে তেনেদৰে গ্ৰেটিটিউড ৱৰ্ক কৰিব পাৰে। আৰু তাৰপিছত লাহে লাহে 10 days 15 daysৰ পিছত
কাৰণ লাহে লাহে যেতিয়া আপোনালোকে গ্ৰেটিটিউড ৱৰ্ক কৰি কৰি যাই থাকিব, আপোনালোকৰ ছাবকনচিয়াছ মাইণ্ডৰ ৰিপ্ৰগ্ৰেমিং হৈ গৈ থাকিব। তাৰপিছত যিবোৰ বস্তু আপোনালোকক লাগে সেইবোৰ বস্তুৰ কাৰণে আপোনালোকে ধন্যবাদ দিয়ক। আৰু মোৰ আগৰ ভিডিঅ'বোৰ চালে গম পাব যে আমি ইউনিভাৰ্চক কিবা এটা বস্তু খুজি আমি বিলিভ কৰোঁ যে ইউনিভাৰ্চে আমাক সেই বস্তুটো দি দিব, আৰু একচুৱেলি ইউনিভাৰ্চে দি দিয়ে আমি যি বিচাৰোঁ। হয়তো দুদিন দেৰি হ'ব পাৰে বা কেতিয়াবা একেদিনেও পাই যাব পাৰে, কিন্তু ইউনিভাৰ্চক আমি ধন্যবাদ দিওঁ। গতিকে যিবোৰ বস্তু আপোনালোকৰ লাইফত বিচাৰে সেইবোৰ বস্তুৰ কাৰণে ধন্যবাদ দিব পাৰে। ধৰি লওক আপোনাক 1,00,000 টকা এটা লাগে, তো ইউনিভাৰ্চক আপুনি এনেদৰে ক'ব পাৰে, হেই ইউনিভাৰ্চ, থেংক ইউ মোক মোৰ লাইফত 1,00,000 টকাটো আপুনি দি দিয়াৰ বাবে। বা যদি তেনেকৈ আপোনাৰ মাইণ্ডে বিলিভ নকৰে, তেতিয়াহ'লে আপুনি এনেদৰে ক'ব পাৰে যে হেই ইউনিভাৰ্চ, মই জানো মোৰ সেই 1,00,000 টকাটো অন দ্য ৱে আছে, মোৰ লাইফত আহিয়ে যাব বহুত জল্দি। গতিকে আই এম ছ' এক্সাইটেড টু ৰিচিভ ডেট এমাউণ্ট, থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ছ' মাছ, তেনেদৰে ক'ব পাৰে। বা ধৰি লওক সেইটোৱে যদি আপোনালোকৰ মাইণ্ডে বিলিভ নকৰে, তেতিয়াহ'লে আপোনালোকে এনেদৰে ক'ব পাৰে যে ইউনিভাৰ্চ, আই ন' সেই 1,00,000 টকাটো অলৰেডি ভাইব্ৰেশ্যনত বা ফ্ৰিকুৱেঞ্চিত মোৰ তাত আহি গৈছে, আৰু বহুত জল্দি ফিজিকেল ফৰ্মত মই টাচ কৰিম। চ' মই বহুত এক্সাইটেড হৈ আছোঁ সেই 1,00,000 টকাটো ৰিচিভ কৰিব আৰু ইউজ কৰিবৰ কাৰণে। থেংক ইউ ইউনিভাৰ্চ, থেংক ইউ ছ' মাছ, তেনেদৰে আপোনালোকে কৰিব পাৰে। গতিকে যেতিয়া আপোনালোকে কৰি যাই থাকিব, তেতিয়া বহুত বস্তু নিজে তাত এড কৰি গৈ থাকিব পাৰিব। আৰু লগতে মই যেতিয়া গ্ৰেটিটিউড ৱৰ্ক কৰোঁ, সেইটো টাইমত মই এফাৰ্মেশ্যনছো বহুত দিওঁ, আৰু এফাৰ্মেশ্যনবোৰেতো মেজিকেলি কাম কৰে। সেইকাৰণে আপোনালোকে যিবোৰ এফাৰ্মেশ্যন যদি বৰ্তমান কয়, সেই এফাৰ্মেশ্যনবোৰ গ্ৰেটিটিউড ৱৰ্কৰ টাইমত কৰিব পাৰে। আৰু মই এফাৰ্মেশ্যনৰ এটা ছেপাৰেট ভিডিঅ' বনাই দিম, এফাৰ্মেশ্যন কি হয়, কেনেদৰে কয়, কি কয়, গোটেইখিনি কথা মই পূৰা ধুনীয়াকৈ এটা বেলেগ ভিডিঅ'ত জনাই দিম আপোনালোকক। এইটো অনলি গ্ৰেটিটিউড ৱৰ্কৰ ভিডিঅ' হয়, চ' গ্ৰেটিটিউড ৱৰ্কৰ বিষয়ে ক'ম মই। আৰু তেনেদৰে আপোনালোকে বেছি নালাগে 30 ডেজৰ কাৰণে কৰি চাওক গ্ৰেটিটিউড ৱৰ্ক। আপোনালোকৰ যদি টাইম নিমিলে, আপোনালোকে ঘৰৰ কাম কৰি থকাৰ টাইমতো তেনেদৰে মিলাই ল'ব পাৰে, বা যদি কোনোবাই অফিচত যায়, অফিচৰ পৰা অহা টাইমতো অকণমান টাইমৰ কাৰণে কৰি ল'ব পাৰে, বা মৰ্ণিং উঠি পেলাই বাহিৰত যেতিয়া আমি যাওঁ সেইটো টাইমতো আপোনালোকে কৰিব পাৰে। তো তেনেদৰে টাইমিংটো মিলাই ল'ব। আৰু গ্ৰেটিটিউড ৱৰ্কটো আপোনালোকে 30 ডেজ কৰি চোৱাৰ পিছত আপোনালোকে নিজে ফিল কৰিব কি ৰিজাল্ট পায় বা কেনেকুৱা ধৰণে কাম কৰে মেজিকেলি। আৰু তাৰপিছত আপোনালোকে নিজে ডিচাইড কৰিব আপোনালোকে কৰে নে নকৰে। কিন্তু বৰ্তমানৰ 30 ডেজৰ কাৰণে কৰি চাওক গ্ৰেটিটিউড ৱৰ্ক। আৰু মই লগতে আৰু এটা কথা ক'ব বিচাৰিম যে ল অফ এট্ৰেকশ্যন বা এনেকুৱা ধৰণৰ আমি ৰেইকি হ'ল বা যিবোৰ টেকনিক্স আছে, সেইবোৰ আমি সকলোৱে হয়তো জানো বা বহুতে জানে, কিন্তু এপ্লাই নকৰে। গতিকে আপোনালোকে 30 ডেজৰ কাৰণে বা 15 ডেজৰ কাৰণে এপ্লাই কৰি চাওক। তাৰপিছত আপোনালোকে নিজে গম পাব যিখিনি ৰিজাল্ট আহে। তাৰপিছত আপোনালোকে নিজৰ লাইফৰ ডিচিশ্যন নিজে ল'ব, কৰিব নে নকৰে, কেনেদৰে কৰিব। সেইকাৰণে প্ৰথম 30 ডেজৰ কাৰণে কৰি চাওক। কাৰণ আমি জানো, যদি জানি পেলাই বস্তুটো নিজৰ লাইফত এপ্লাই কৰি নাচাওঁ, অকল ভিডিঅ' চাই পেলাই বা অকল কথাখিনি গম পাই পেলাইতো কাম নকৰে ন। যিকোনো বস্তু বা কিবা এটা আমি লাইফত এচিভ কৰিবলৈ আগতে একশ্যন ল'ব লাগিব। গতিকে এটা একশ্যন লওক, 30 ডেজৰ কাৰণে প্ৰেক্টিচ কৰক। মোৰ আগৰ ভিডিঅ'জবোৰো চাব, কেনেদৰে ল অফ এট্ৰেকশ্যন জাৰ্ণি ষ্টাৰ্ট কৰে। তাৰপিছত চাব লাইফটো একদম মেজিকেল হৈ যাব। আৰু বহুতে ল অফ এট্ৰেকশ্যনৰ যেতিয়া ৰুলছ মানে কি, এইবোৰ চিম্পল কনচেপ্ট। কাৰণ মেডিটেশ্যন আমাক লাগে, আমাৰ হেল্থৰ কাৰণেও আমাক লাগে। গ্ৰেটিটিউড ৱৰ্ক মানে কি, আপুনি অলৰেডি খোজকাঢ়ি আছে, তো খোজ কঢ়াটোতো স্বাস্থ্যৰ কাৰণেও ভাল। বা ৰিডিং, ৰাইটিং, এইবোৰ আমাৰ ব্ৰেইনতো কাম কৰে, আমাৰ ব্ৰেইনক বেছি ষ্ট্ৰং কৰে। গতিকে এইবোৰ একো টাফ নহয়। যেতিয়া আপোনালোকে লাহে লাহে কৰিব,
চাব যে নিজে নিজে বস্তুবোৰ এডজাষ্ট হৈ গৈ থাকিব, চব বস্তু এডজাষ্ট হৈ যাব। কেৱল প্ৰথমতে হয়তো এসপ্তাহ বা 10 দিন আপোনালোকে এটা ষ্টেপ ল'ব লাগিব, একশ্যন ল'ব লাগিব। তাৰপিছত চাব লাহে লাহে গোটেইখিনি বস্তু ধুনীয়াকৈ এডজাষ্ট হৈ গৈ থাকিব। গতিকে ষ্টাৰ্ট কৰি দিয়ক ল অফ এট্ৰেকশ্যন জাৰ্ণি, আৰু তাৰপিছত আপোনালোকৰ ছাকচেছ ষ্টৰিবোৰ কমেণ্টত লিখিব। আৰু লগতে আৰু এটা কথা কওঁ যে মোৰ যিবোৰ ছাবস্ক্ৰাইবাৰ আছে, বহুতে মোক ভিডিঅ' এটা আপলোড দিয়াৰ পিছত মানে পাৰ্চনেলি মেছেজ কৰিব। মইতো পাৰ্চনেলি মেছেজ কৰিলেও ভালেই পাওঁ, কিন্তু আপোনালোকে কমেণ্টতো লিখিব পাৰে, কাৰণ মই সকলোৰে কমেণ্ট পঢ়োঁ। গতিকে পাৰ্চনেল মেছেজৰ লগতে যদি আপোনালোকে কমেণ্টতো জনায়, তেতিয়া কি হ'ব, বাকী ভিউৱাৰ্ছবোৰেও চাই পেলাই তেওঁলোকে মটিভেট হ'ব। এতিয়া আপোনালোকে মোক পাৰ্চনেলি মেছেজ কৰিলে মই গম পাওঁ, মোৰ বাৰু ভাল লাগে, আপোনালোকে কৰিব, কিন্তু তাৰ লগত আপোনালোকে যাতে কমেণ্টতো শ্বেয়াৰ কৰে আপোনালোকৰ ষ্টৰি, বা কেনেকুৱা পালে, বা মই নতুন কি আনিব লাগে, কেনেকুৱা টপিকছ আপোনালোকে বিচাৰে। কমেণ্টটো মই পঢ়োঁ সকলোৰে, গতিকে কমেণ্ট কৰিও আপোনালোকে জনাব পাৰে। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে। যদি ভাল লাগিলে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি দিব। থেংক ইউ।